নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো। ছাত্ৰসকল এই মুহূৰ্তত লৈ আহিছো তোমালোকৰ বাবে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰসকলৰ এটি গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰসকলৰ নম্বৰক লৈ পেলাই হৈছে এক বৃহৎ সমস্যা। আৰু সেই সমস্যাসমূহ কি তোমালোকক সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। গতিকে হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰসকল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰসকলৰ নম্বৰ মূল্যায়নক লৈ পেলাই হৈছে সমস্যা। অভাৱনীয় হাৰত বৃদ্ধি পাইছে ষ্টাৰ ডিষ্টিংশ্যন প্ৰথম বিভাগৰ সংখ্যা। ছাত্ৰসকল কোভিড পৰিস্থিতিৰ বাবে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব নোৱাৰিলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। অৱশ্যে চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে। পিছে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি মূল্যায়ন কৰিবলৈ গৈ সমস্যাৰ সন্মুখীন হৈছে বৰপেটাৰ শিক্ষা বিভাগ। ছাত্ৰসকল বিশেষকৈ একাংশ বিদ্যালয়ে শিক্ষা বিভাগৰ হাতত ছাত্ৰ ছাত্ৰীৰ যি নম্বৰ তালিকা দাখিল কৰিছে উক্ত নম্বৰ তালিকাক লৈ সমস্যাত পৰিছে বৰপেটাৰ শিক্ষা বিভাগৰ বিষয়াগৰাকী। শিক্ষা বিভাগৰ বিষয়াগৰাকীৰ মতে বিদ্যালয়সমূহত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ষ্টাৰ ডিষ্টিংশ্যন আৰু প্ৰথম বিভাগৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা। আনকি আটাইকেইটা স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী যেন বৰপেটাতে আছে। তেনে এক অৱস্থাৰ সৃষ্টি হৈছে বৰপেটাত। ফলত বৰপেটাৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ মাতি আনি বিদ্যালয়ে পঠোৱা মূল্যায়ন পত্ৰ পুনৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে শিক্ষা বিষয়াই। ছাত্ৰসকল ইয়াৰ ফলত প্ৰধান শিক্ষকসকলো সন্মুখীন হৈছে সমস্যাৰ। যিহেতু 2019 বৰ্ষৰ নৱম শ্ৰেণীৰ পৰীক্ষা আৰু দশম শ্ৰেণীৰ প্ৰি মেট্ৰিক টেষ্টৰ নম্বৰৰ আধাৰত ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কৰা হৈছিল, সেয়েহে শিক্ষা বিষয়ে পুনৰ মূল্যায়নৰ বাবে দিয়া নিৰ্দেশক লৈ সমস্যাৰ সন্মুখীন হৈছে প্ৰধান শিক্ষকসকল। প্ৰধান শিক্ষকসকলে জনোৱা মতে 2019 বৰ্ষৰ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা, দশম শ্ৰেণীৰ প্ৰি টেষ্ট আৰু ইণ্টাৰনেল এছাইনমেণ্টৰ জৰিয়তে যি নম্বৰ তালিকা দাখিল কৰা হৈছিল উক্ত তালিকাখনত থকা ষ্টাৰ ডিষ্টিংশ্যন আৰু প্ৰথম বিভাগৰ সংখ্যা হ্ৰাস কৰিবলৈ বৰপেটাৰ শিক্ষা বিষয়ে প্ৰতিগৰাকী প্ৰধান শিক্ষকক দিয়া নিৰ্দেশক লৈ সমস্যাৰ সন্মুখীন হৈছে প্ৰধান শিক্ষকসকল। লগতে প্ৰধান শিক্ষকসকলে কিহৰ ভিত্তিত ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন কৰিছিল এই সম্পৰ্কেও মন্তব্য কৰে। অন্যথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি পৰীক্ষা অনুষ্ঠিত কৰাৰহে দাবী তোলে ছাত্ৰসকল। আৰু এইটোৱে আছিলে আজিৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট। যিহেতু বহুকেইখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট পৰিমাণৰ নম্বৰ দিয়া হৈছিল আৰু সেই সম্পৰ্কে শিক্ষা বিভাগে শিক্ষকসকলক সতৰ্কবাণী